নমস্কাৰ বন্ধুসকল, মাইণ্ড ৰিফ্ৰেছিং চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত মোৰ স্বৰচিত কবিতা এটা ব্ৰিটিছৰ কণ্ঠত শুনকচোন। কবিতাৰ শিৰোনাম ঐ ল'ৰা প্ৰেমত নপৰিবা। লিখিছে জ্যোতিকা দাস। ঐ ল'ৰা মোৰ প্ৰেমত নপৰিবা, ভয় লাগেও তোমালোকক, ইমান যে ভাল পোৱা, জীৱনটোকে লৈ লোৱা। তুমি যে কোৱা হাই চুইটি, হাই বেবী, বহুত মিছ কৰি আছো, কিবা মৰম লাগি যায়ো তোমালৈ। কিবা কিবি সুধিম যেন লাগে, কিন্তু কথাবোৰ দেখোন হেৰাই থাকে। মন যায় জানা ক'ব তোমাক ভাল পাওঁ বুলি। ভয় লাগেও তোমাক যদি লৈ যোৱা দেহাটো কিনি, হৃদয়খন বিক্ৰী কৰিব পাৰো তোমাক, আছেনে তোমাৰ সিমান মৰম? য'ত নিৰাপদ জীৱনৰ প্ৰতিটো ক্ষণ। ভাল পোৱানে তুমি নীলা আকাশ, ফুৰি ফুৰা চৰাইৰ জাক, গুণ গুণ মৌমাখিৰ মাত? ঐ ল'ৰা মোৰ প্ৰেমত নপৰিবা, আধুনিক প্ৰেমৰ মজাই নাপাবা, এদিন এৰি গুচি যাবা আৰু তোমাৰ ফ্ৰেণ্ডৰ আগত ক'বা she is boring, outdated, ইত্যাদি ইত্যাদি, ব্ৰেকআপ কৰি দিলো দোস্ত। কিন্তু মই নিজকে হত্যা কৰিব নোৱাৰি জীয়াই জীয়াই মৰি থাকিম। ভিডিঅ'টি চোৱাৰ বাবে অশেষ ধন্যবাদ। ভিডিঅ'টি চাই কেনে পালে জনাব, লগতে ভিডিঅ'টি ভাল পালে লাইক আৰু কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব।